যোৱা কেইদিনমান ধৰি মই ভিডিঅ' দিয়া নাই এই চেনেলটোত বহুতেতো সুধিলে কি হ'ল ৰূপক ইউটিউব বাদ দিলা নেকি আৰে তোমালোকৰ নিচিনা বন্ধু পাইছোঁ কেলে বাদ দিম বাৰু ইউটিউব কিন্তু এইকেইদিন যে ভিডিঅ' নাই দিয়া তাৰ কাৰণ এটা বেলেগেই বহুত দুখ লগা কাৰণ ভিডিঅ'টো আজি হেতুৰ ওপৰতে গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান বহুত দিনৰ পৰাই সুধি আছে যে এই চেনেলটোত কিয় মই ভিডিঅ' দিয়া নাই বহুত দীঘল কাহিনী কৈছোঁ নহয় বহুত পস্তাই আছোঁ এতিয়া আৰু আজি গৈ মনটো ভাল লাগিছে অলপ আৰু গোটেই কথাখিনি ডিটেইল কৈ আছোঁ চাই থাকক ভিডিঅ'টো আৰু আপোনালোকেও সেইকেইটা ভুল নকৰিব পাৰিলে তাৰমানে কি হ'ল মই যেতিয়া লাষ্ট ভিডিঅ'টো আপলোড কৰিছিলোঁ যে কলেজৰ ওপৰত কলেজ নহয় তাৰপিছতো দুটা ভিডিঅ' দিছিলোঁ সেইকেইটা ভিডিঅ' দিয়াৰ পিছতে মই এই চেনেলটোত ইমান এটা অনলাইন নথকা হ'লোঁ এইটো চেনেল লগ আউট কৰিলোঁ আৰু কেনেবাকৈ ডিভাইচৰ পৰাই লগ আউট হৈ গ'ল কেনেকৈ হ'ল নাজানো এনেইতো থাকি যাব লাগে ইমেইলটো কিন্তু নাথাকিলে কিবা হ'ল আৰু মোবাইলটো তাৰপিছত যেতিয়া লাষ্ট মই কেইদিনমান আগত চাইছোঁ যে মোবাইলটো লগ ইন হোৱা নাই পাছৱৰ্ড বিচাৰিছে পাছৱৰ্ড মনত নাই আনকালে লগ ইন হৈ থাকে কি আৰু যিটো নাম্বাৰ আছে ইমেইলটোত সেইটো চিম আমাৰ কেতিয়াবাই আঁতৰিলে মানে সেইখন গ'ল আৰু 2 ষ্টেপ ভেৰিফিকেশ্যন অন কৰি থোৱা নাছিলোঁ সেইটোৱে মূৰ্খামি কৰিলোঁ তাৰপিছত এতিয়া ৰিকভাৰী ইমেইলো নাছিলে এতিয়া কি কৰোঁ বহুত ইউটিউবত ভিডিঅ' চালোঁ বহুত কিবা কিবি কৰিলোঁ নাই একো চলিউশ্যন পোৱাই নাই মানে মই কৰি চাওঁ ট্ৰাই কিন্তু একো নহয় মেইল কৰিলোঁ মেইন চেনেলটোতে গৈ মেইল কৰিলোঁ একো হেৰি নাহিলে তাৰপিছত কি কৰিলোঁ মই পুৰণা ফটোজ বিচাৰিলোঁ মানে মোৰ মনত আছিলে যে মই স্ক্ৰীনশ্বট মাৰি থওঁ যিহতে পাছপৰ্ট নিদিওঁ কিয় তাৰ স্ক্ৰীনশ্বট এখন মাৰি থওঁ মোৰ গুগল ফটোজত চব ছেভ হৈ আছে গুগল ফটোজত মই গৈ পেলানি চালোঁ মেইন চেনেলটোৰ ইমেইলত গৈ যে গোটেই ফটোবোৰ বিচাৰিলোঁ তাৰপিছত গৈ মানে বিচাৰি আছোঁ বহুত ফটো আছে তাত তাৰপিছত মই এদিন ফটোখন পালোঁ পৰহি দিনাখন যে এই ইমেইলটো খুলিছোঁ ইমেইলটো আছে পাছৱৰ্ড মই ট্ৰাই কৰি চালোঁ তাৰপিছত নহ'ল সেইটো পাছৱৰ্ড তাৰপিছত মোৰ মনত আছে মই পিছত এবাৰ চেঞ্জ কৰিছিলোঁ মানে যিটো পাছৱৰ্ড আছিলে দুটা ৱৰ্ডৰ সেইটো উল্টা কৰিছিলোঁ তাৰপিছত মনত পৰি গ'ল এতিয়া লগ ইন কৰিব পাৰিছোঁ আৰু লগালগ আজি ভিডিঅ'টো দিছোঁ আৰু মেইন কথা কি জানেনে অতি সোনকালে আকৌ ভাবিছোঁ দেওপানীলৈ যাম অহা 2-3 দিনৰ ভিতৰতে আপোনালোকে নিশ্চয় শুনিছে আমাৰ গোলাঘাটত আছে দেওপানী তালৈ যাম আমি চাইকেল ৰাইডত যিটো গৈছিলোঁ তেতিয়াতো ভালকৈ নহ'ল এবাৰ বাইকত যাম বাইকত গৈ ভালকৈ দেখুৱাম তেতিয়া যাওঁতে বাটত দেখুৱাবলৈ নোৱাৰিলোঁ চাইকেলত গৈছোঁ কি ভিডিঅ' বনাব এতিয়া ধুনীয়াকৈ ভিডিঅ' বনাম আৰু আকৌ কওঁ আপোনালোকে যাতে এইটো ভুল নকৰে যদি ইউটিউব চেনেল আছে যিহৰে পাছৱৰ্ড নহওক আপোনালোকে ক'ৰবাত লিখি ৰাখক ডায়েৰী চাইৰীত লিখি ৰাখক নহ'লে বহুত প্ৰব্লেম হৈ যাব আৰু যদি নাম্বাৰ চাম্বাৰ চব হাতত আছে তেতিয়াতো ভালেই আৰু যাৰ ইউটিউবাৰসকলৰ কথা কৈছোঁ যিমান ডাঙৰ চেনেল হওক উৰি যাব কৈছোঁ নহয় আপোনালোকে সেইটো কাৰণে যিটো মোবাইল আছে নে যিটো মোবাইলত লগ ইন কৰি থৈছে পৰাপক্ষত যদি ঘৰত লেপটপ আছে তাত লগ ইন কৰি থৈ দিব ক'বলৈ গ'লে সেইটো মোবাইলত লগ ইন কৰি থ'ব বেলেগ এটা লগ ইন কৰি থ'ব নহ'লে ক'ৰবাত মোবাইলটো হেৰালেতো মৰিলে আৰু সেইটো কাৰণে এইটো ভুল নকৰিব এতিয়া আহোঁ মেইন কথালৈ এই চেনেলটো যিহেতু মই ভ্লগিঙৰ ক্ষেত্ৰত খুলিলোঁ মই ক'বলৈ ইমান এটা যোৱা নহয় যাম অতি সোনকালে ভিডিঅ' নেক্সট দিম আৰু নেক্সট প্লেন আছে আপোনালোকক ধুনীয়াকৈ দেখুৱাম বাইকত যাম দেওপানীলৈ তথাপিও আপোনালোকক সুধিছোঁ ছাজেশ্যন দিয়ক যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে কিবা ইনফৰ্মেটিভ ভিডিঅ' বনাব লাগে ডেইলি ভ্লগ বনাব লাগে বা কেনেকুৱা ধৰণৰ নে ষ্টুডেণ্ট লাইফৰ ওপৰত ভ্লগ বনাব লাগে বহুত চেনেল আছে তেনেকুৱা মানে ষ্টুডেণ্ট এজনে ডেইলি লাইফ কেনেকুৱা হয় কলেজ যায় কি কৰে সেয়াও ভিডিঅ' বনায় ভাল ভিউজ আহে যদি আপোনালোকে বিচাৰে তেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে তেনেকুৱা বনাম তোমালোকে কমেণ্ট কৰি জনাবা যিহেতু ষ্টুডেণ্টে আছে আপুনি কৈ আছোঁ বাৰু তোমালোকক কৈছোঁ যদি বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা মই চিয়'ৰ বনাম আৰু বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে কোৱা ফুলজোপা আৰু যিহেতু মই দুৰ্গা পূজাত ছাবস্ক্ৰাইবাৰো বহুত কেইজন লগ পালোঁ আৰু বহুতেই লগ পাইছোঁ দেৰগাঁও গৈছিলোঁ তাতো পূজা চাবলৈ গ'লোঁ মোৰ বহুত মানে ভিডিঅ' বনাইছিলোঁ গোটেই কেইদিন গৈছোঁ ভিডিঅ' বনোৱাৰ লগতে আৰু এটাও ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ কেলৈ এতিয়াও বনি আছে হয়তো মই এতিয়াও আপলোড কৰি দিম সেই দুৰ্গা পূজাৰ ভিডিঅ'কেইটা যদি বিচাৰা কমেণ্ট কৰি জনাব আপলোড কৰিব লাগে নে নালাগে তেতিয়া আপলোড কৰিম নহ'লে নকৰোঁ সেইকেইটা বনিয়ে থাকিলে কিন্তু ইমেইল নাছিলে ইটোতো দিবলৈ বেয়া হয় তথাপিও লাষ্ট কলেজৰ ভিডিঅ' এটা দিলোঁ ভ্লগ এটা যিহেতু সেইটোত তেনেকুৱা ধৰণৰ মই নিদিওঁ তথাপিও দিব লগা হ'ল চ' আকৌ কৈছোঁ যদি তোমালোকৰ ইউটিউব চেনেল আছে ক'ৰবাত ডায়েৰীত আজিয়ে পাছৱৰ্ড চব লিখি ৰাখা ৰিকভাৰী ইমেইল দিয়া যদি 2 ষ্টেপ ভেৰিফিকেশ্যন অন কৰা নাই যিমানেই ছাবস্ক্ৰাইবাৰ নাথাকক কৰি থোৱা কামকেইটা কৰি থ'লে একো তোমালোকক হৈ নাযায় সেইটো কাৰণে তোমালোকক কৰি থ'বা নহ'লে মোৰ নিচিনা প্ৰব্লেম হ'ব চেনেল থাকিও ভিডিঅ' দিব পৰা নাই চেনেলটো সদায় ইটো ইমেইল দি গৈ চাওঁগৈ কি হৈছে কমেণ্টটো পঢ়োঁ তোমালোকক একো ৰিপ্লাই দিব পৰা নাই কেলৈ সেইটো কাৰণে কমেণ্ট কৰি জনাবা যে কেনেকুৱা ধৰণৰ ভিডিঅ' মই দিব লাগে ডেইলি ভ্লগ নে ইনফৰ্মেটিভ কিবা নে মানে এই নহবা এইটো ভ্লগ যেনেকুৱা ধৰণৰ ষ্টুডেণ্ট লাইফৰ ওপৰত কলেজ ষ্টুডেণ্ট এজনৰ ভ্লগ কেনেকুৱা ধৰণৰ হয় ডেইলি লাইফ সেইটো যদি বিচাৰা তেতিয়াও মই দিম আৰু অতি সোনকালে ভালকৈ ষ্টুডিঅ' এটা বনাম কাৰণ মই মেইন চেনেলটোত একো কণ্টিনিউ কৰিবই পৰা নাই মানে মোৰ জেগাৰ অভাৱ বুজিছানে ভিডিঅ' বনোৱা ভাল লাইটৰ পোহৰ নাই এয়া চোৱা এনেকুৱা বাহিৰত বনালে এইটোৱে প্ৰব্লেম চাউণ্ড দেখিছা নহয় বেকগ্ৰাউণ্ড নইজ তথাপিও ইগন'ৰ কৰা অলপ মানে কি হয় যদি মই ষ্টুডিঅ'টো ভালকৈ অলপ জেগাডোখৰ উলিয়াই বনাওঁ তেতিয়াহ'লে মই ডেইলি তাতে ভিডিঅ' বনাব পাৰিম এতিয়া মোৰ ডেইলি বেলেগ জেগা কেলৈ হয় মোৰ ক'তো এনেকুৱা সঠিককৈ লাইটৰ পোহৰ পৰা জেগা নাই তেনেকুৱা হয় কথাটো আৰু হুলস্থুল হ'লেকৈ ঘৰৰ মানুহ থাকে সেইটো কাৰণে ভাবি আছোঁ অতি সোনকালে বনাম আৰু তেতিয়া ভ্লগ দিমেই আৰু মেইন চেনেলতো তেতিয়া এক্টিভ হ'ম আৰু
গতিকে আজিলৈ ইমানেই ধন্যবাদ আৰু ভিডিঅ'টো শেষলৈকে যদি চাইছা আৰু তোমালোকেও পাৰিলে আজি কামকেইটা কৰা 2 ষ্টেপ ভেৰিফিকেশ্যন অন কৰি দিয়া আৰু যদি কোনোবা নতুন ছাবস্ক্ৰাইব কৰি থবা নতুন ভিডিঅ' আহি আছে আৰু আকৌ কম এয়া কিন্তু অন্ত নহয় এয়া আমাৰ আৰম্ভণিহে